Good morning everyone. আজি এটা নতুন ব্লগ লৈ পুনৰ আহিলো আপোনালোকৰ ওচৰলৈ। আজি মোৰ ৰাতিপুৱাৰ ক্লাছ আছিল, সেইকাৰণে ব্ৰেকফাষ্ট কৰি মই ওলালো ক্লাছলৈ বুলি। ৰাতিপুৱাৰ ক্লাছ থাকিলেতো গম পায়েই কেনেকুৱা সিচুৱেশ্যন হয়, উপায় নাই আৰু যাবতো লাগিবই। গৈ মেলি আজি প্ৰেক্টিকেল ক্লাছ কৰিলোঁ। ক্লাছ কৰি মেলি পুনৰ মই আহিলোঁ হোষ্টেলৰ কাৰণে। আৰু আজি সোমবাৰ আছিলে, সেইকাৰণে মই ব্ৰত ৰাখোঁ, সেইকাৰণে লাঞ্চত এয়া অ'টছকে খালোঁ। তাৰপিছত অলপ ৰেষ্ট কৰি মই আকৌ ক্লাছলৈ গ'লোঁ। ক্লাছৰ পৰা আহি গ'লোঁ এয়া জিম। দেখিছেনে মই ফেচ য়োগা শিকি আছোঁ। ইমান ৱেইট গেইন কৰিছোঁ নহয়, ডাবল চিনো হৈ গৈছে। সেইকাৰণে ভাবিলোঁ অলপমান য়োগাকে কৰোঁ। তাৰপিছত এয়া জিমত অলপমান ইকুইপমেণ্টত লৈ কৰিছোঁ। একচুৱেলি মই নতুনকৈ জিম জইন কৰিছোঁ, তো সেয়াই আৰু। তাৰপিছত গা চা ধুই মই অলপ পানী খালোঁ, পানী খাই বহিলোঁ পঢ়িবৰ কাৰণে। অলপমান পঢ়া শুনা কৰি হোষ্টেলত এয়া ডিনাৰ কৰিলোঁ। ডিনাৰত আচলতে কি দিছিলে মই দেখাবলৈ পাহৰি গ'লোঁ। আৰু আজি কি গম পায়, ফাৰ্ষ্ট টাইম মই এটা পিনাট বাটাৰ কিনি আনিছোঁ আৰু ফাৰ্ষ্ট টাইম টেষ্ট কৰিছোঁ। ইমান যে ভাল লাগিলে জানেনে মোৰ। আৰু সেয়াই